three, go! Yeah. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. ভৱিষ্যতৰ হেৰি কি বুলি কম এতিয়া বেণ্ডৰ মেম্বাৰ্ছ ভৱিষ্যত বেণ্ডৰ মেম্বাৰ নমস্কাৰ বন্ধু বান্ধৱী আইতা ককা বৰ্তা বৰমা খুৰা খুৰী সকলোৰে খবৰ ভালনে আশা কৰোঁ সকলো ভালে ভালে আছে আজি এটা সময় বিশেষ জেগাত আছোঁ বিশেষ জেগা নহয় সকলোৰে পৰিচিত সকলোৰে চিনাকি জেগা আজি মই আছোঁ মৰাণ ফিউজনত আজি মৰাণ ফিউজনৰ মানে এটা বিশেষ দিন আজি মৰাণ ফিউজনৰ 14টা বছৰ মানে ভৰি দিছেহি গতিকে কেক চেক কটা হ'ল আৰু সকলোখিনি ইয়াতে আছে সকলোখিনি মানে সকলোৱে মানে ধুনীয়াকৈ মানে পৰিচালনা কৰিছে আজি ফিউজনৰ যি জন্মদিন গতিকে গোটেই ভিডিঅ'টো আপোনালোকক দেখাম কেনেকৈ কি কৰি আছোঁ ব'লক এতিয়া ভিতৰলৈ যাওঁ গৈ আছোঁ সকলোখিনি আছে ইয়াতে মই ফিউজনৰ ভিতৰত পাইছোঁহি ডিজাইনটো লগাই দিলোঁ পিছত ইউটিউবাৰ আমুক মিট আমি সেইটো হেৰি কৰিলোঁ নমস্কাৰ নমস্কাৰ মোৰ আজি ফিউজনৰ মানে 14টা বছৰ ভৰি দিছেহি গতিকে ভাল লাগিছে এই মঞ্চৰ পৰা বহুত মানে শিল্পী ইয়াৰ পৰা গৈছে আৰু সৰু মানে ডাঙৰ সপোন মানে ইয়াত এই মঞ্চৰ পৰা বাস্তৱতা হৈছে গতিকে এই আজি 14টা বছৰ ভৰি দিয়াৰ ওপৰত আপুনি কি ক'ব কিবা কৈ দিব মই শুভকামনা জনাইছোঁ আজি দিনবিলাকত যেনেকৈ হয় জনপ্ৰিয় গীতেৰে গোটেই চৌপাশ মানে কেউফালে যেনেকৈ সিঁচৰিত হৈ আছিলে ফিউজনৰ নাম তেনেকৈ অনাগত আহিবলগীয়া প্ৰতিটো দিনত তেনেকৈ সফলতা অৰ্জন কৰক মই তাৰে কামনা কৰিছোঁ নতুন নতুন প্ৰতিভা বিকাশ হওক ইয়াৰ পৰা তাৰে কামনা কৰিছোঁ আৰু আপোনাৰ ইটোৰ পাছত সিটো গীত সিটোৰ পাছত সিটো গীত হৈ গৈ আছে মানে ইমান ধুনীয়াকৈ মানে গান গীতবিলাকত ৰং খাই ইমান ধুনীয়াকৈ মছলা মানে ধুনীয়া ইয়াৰ কিবা আৰু কাহিনী কিবা ক'ব নেকি ক'ত পাই নাই বুলি নহয় গানবিলাক দুটা গান ৰাইজে অকণমান আদৰি লৈছে আৰু এইটো কি হ'ল ৰাইজেহে ভাল লগাইছে তাৰমানে ৰাইজে আদৰি লোৱাৰ বাবেহে গানটো জনপ্ৰিয় হৈছে বা অকণমান আমাৰো আমি অকণমান সাহস পাইছোঁ গান কৰি যাবলৈ গতিকে এইটোৱে ক'ম গানটোত অকণমান মানে যাক যেনেকৈ ভাল লাগে তুমি কৰিলে কিজানি তোমাক বেলেগ ধৰণৰ গান এটা ভাল লাগিব মোক যেনেকুৱা ধৰণৰ গানেই ভাল লাগে সেই গানটোকে অকণমান নিজৰ ঢঙত এটা ৰং সানিবলৈ চেষ্টা কৰোঁ তাতে অকণমান ৰাইজে ভাল পাই আছে বুলি ভাবিছোঁ আৰু আছে ধেমালি নামৰ এটা এলবাম আছে আহি আছে এইটো 8 বছৰত ভৰি দিব মোৰ ধেমালি আৰু এই ধেমালি তোমাৰ ডিচেম্বৰ শেষৰ ফালে মই এটা গীত আগবঢ়াই দিম ৰাইজলৈ আৰু আপোনাক মই ফোন কৰিছিলোঁ চিনি পাইছে নাই জানো তাকে খেলি মেলি লাগিছে মই এতিয়া তোমাক লগ পোৱা নাই যে কৈছিলোঁ আপোনাক মানে ভিডিঅ'টো বনাম গম পালোঁ এতিয়া গম পালোঁ তুমি আছিলা আকৌ ঠিকে গাড়ী শুনিছিলোঁ গতিকে ভাল লাগিব আশা কৰি আছোঁ একদম নিশ্চয় তুমি এতিয়া গান কৰি আছা গান এতিয়া মানে ঘৰতে লাগি আছোঁ ঠিকে লাগি থকা ভাল হ'ব এতিয়া ক'লে তোমাৰ কথা গোটেইখিনি শুনিলোঁ ক'লে গতিকে অনাগত দিনত তুমিও একদম মন পুতি নিজৰ কামটো কৰি যোৱা প্ৰতিটো ভাল পোৱা কাম মই কৈছোঁ ভাল হ'ব আৰু এতিয়া এইবছৰ কৰিবা চাগে গান এটা ঠিক আছে তোমাৰ নৱবৰ্ষটো তোমাৰ বাবে খুব সুন্দৰ হওক সেই বছৰতে তোমাৰ সপোনটো পূৰ হওক জীৱনত শ্ৰমিক দাসৰ এই চেনেলটোক আপোনালোকে মৰম দিব যাতে ইয়াৰ পৰা নতুন আপোনালোকে ভাল লগা ভিডিঅ'বিলাক দেখিবলৈ পায় অনাগত দিনত আপোনালোকৰ মৰম ভাল পোৱাৰ অবিহনে এইটো কেতিয়াও ধন্যবাদ প্ৰথমতেতো সমীৰক মোৰ ফালৰ পৰা বহুত আন্তৰিক শুভকামনা যাচিছোঁ আজি আমাৰ ফিউজনৰ 13টা বসন্ত খতম হৈ
মানে শেষ হৈ এতিয়া আজি 14 বছৰত ভৰি দিছে আমাৰ ফিউজনে। আৰু আজি জন্মৰ বৰ্ষপূৰ্তি অনুষ্ঠানটোত সমীৰ আহি আমাৰ মাজত উপস্থিত হ'লহি আৰু খুবেই ভাল লাগিছে। আৰু ইয়াৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা আপোনালোকে ছাবস্ক্ৰাইব কৰিব। সমীৰ দাস ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মাজে সময়ে আমাৰ ফিউজনৰ খা খবৰ পাব। আৰু ই নিজেও এজন খুব কৰ্মী ল'ৰা হয় আৰু নিজে সি বেকাৰীৰ যিকোনো আইটেমে ই বনাব জানে। আৰু তাৰ উপৰিও গান লিখিবলৈ প্ৰয়াস কৰিছে। চবতকৈ ডাঙৰ কথা এইটো, বেকাৰী কৰি থকা কোনোবা জ্বালাই মৰা ল'ৰা এটা, কোনোবা হেৰি মানে এইটো যে আমাৰ এইটো কি ৰেলিং চেলিং বনাই থকা ল'ৰাই যেতিয়া গান লিখিবলৈ প্ৰয়াস কৰে, ময়ো যিহেতু খেতি কৰা ল'ৰা এটা, মই গান গাবলৈ আহিছোঁ। ত' মই ইয়াক মোৰ ভাল লাগিলে। আৰু আগন্তুক দিনত আপোনালোকো আশীৰ্বাদ কৰিব সমীৰক, যাতে ই খুব ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে। তাৰ জীৱনত সি যি চিন্তা কৰিছে তাৰ সফল হয় যাতে, তাক কামনা কৰিছোঁ। দাদা এতিয়া আকৌ বোকা মানে ইমান হিট গানবিলাক আহি আছে, সকলোৱে মানে আদৰি লৈছে, কিন্তু এতিয়া আকৌ নতুনকৈ পৰিকল্পনা নাই মই এতিয়া তোৰ দুটা গান ৰেডি কৰিছোঁ। যিহেতু আছে, এটা হৈছে ডিস্কো আৰু এটা হৈছে মন মইনা। এই দুটা গান আগে ৰেডি কৰিছোঁ, যিহেতু মানুহে আশা কৰি থাকে নৱবৰ্ষত এইকেইটা গান শুনিম বুলি। কেনেকুৱা হ'ব কি হ'ব নাজানো, আৰু মই চেষ্টাহে কৰিছোঁ। আৰু আশীৰ্বাদ কৰিব ভাল হ'বলৈ, মই চেষ্টাহে কৰিছোঁ। ইমান মানে যিহেতু হেৰিয়ৰ পাছত ক'ভিডৰ পাছত এনেও আমাৰ গোটেই সাংস্কৃতিক পথাৰখনেই কিবা হৈ গ'ল। তো তাৰ পিছত লাহে লাহে অলপ ভাল হৈ আহিছে। আৰু আশীৰ্বাদ কৰিব যাতে আৰু ভাল হয়। নতুন নতুন গান ৰাইজক দি যাবলৈ, আমাক শক্তি দিবলৈ আপোনালোকেও আশীৰ্বাদ কৰিব, এই কামনা কৰিছোঁ। মানে যেনেকুৱা কঁকাল নভঙা মানুহজনী হওক বা নভঙা মানুহটো হওক, কিন্তু এবাৰ ভাঙিবই, পুৰা গেৰাণ্টি আছে। বৰ বেলেগ ডিস্ক আহি আছে এবাৰ। চেষ্টা কৰিম। কিন্তু বাকীখিনি ৰিজাল্ট আপোনালোকৰ হ'ব। কুসুমদা ছোৱালী My name is Dorina Christy Mohan. What treat puisu? স্কুল যোৱা নাই? তাৰপিছত আজি ইয়াত আহি কেনেকুৱা লাগিছে? আজি কেক কাটি কেনেকুৱা লাগিলে? ভালেই লাগিলে। তোমাৰ চেনেলটো চাই থাকোঁ, তোমাৰ চেনেলটো আছে নহয়? চাওঁ নহয়। ঘৰলৈ গৈছোঁ মই। ইমানটা মনত নাই। সৰু আছিলে এতিয়া। ঠিক আছে, ভাল লাগিলে দেই। আমাৰ কৃষ্ণদা আছে, কৃষ্ণদা একদম ভাল লাগিলে দেই। ইমান লগ পাইছে, কামৰ মাজতো নিজৰ যিখিনি কাম কাম কৰিবলৈ মানে কি গান কেইটা কৰিছো, এতিয়া ৰাইজে গম পাব আৰু কি হয়। আৰু কিবা তাকে সমীৰ দাস ইউটিউব চেনেল, সমীৰ দাসৰ যিটো ইউটিউব চেনেল সমীৰ দাস বুলি আছে, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বিলাক আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ, থেংক ইউ। ফিউজনৰ জন্মদিনৰ মিঠাই খাইছোঁ, চব মিঠাই। জেগাত আহি যাব। কিবা এটা কৰিম। ৰাজীৱ দা একদম ষ্টুডিঅ' মানে গীতবিলাক সৃষ্টি হোৱা মানে এজন বিশেষ বেলেগ মানে বেলেগ ধৰণৰ মিউজিক মই ভৰি হিলুৱাই দিম। ভাল লাগিলে আজি ষ্টুডিঅ' জন্মদিনৰ দিনাখন ওলালি।
প্ৰথম লগ পাইছোঁ আৰু ইয়াৰ বিষয়ে গম পাই খুব বেছি ভাল লাগিছে গান লিখে অসমীয়া ল'ৰা হিচাপে এটা উদাহৰণ খুব ভাল মিঠাই কিবাকিবি খুব ভাল জ্ঞান আছে মানে ভালকৈ বনাব জানে আৰু লগতে গান লিখে সেইকাৰণে বেছি ভাল লাগিছে বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ দেই বিপিন চাওদাং আমাৰ বিপিন চাওদাংৰ এটা এলবাম কৰিছিলোঁ প্ৰথম এলবাম সেই বিপিনদাৰ এলবাম কাম কৰিছিলোঁ বিহু গীতৰ এলবাম আছিলে সেই এলবামটো প্ৰথম তাত 8টা গান আছিলে গানকেইটা পাহৰিছোঁ নহয় বিপিনদাৰ কাৰণে ষ্টাৰ্ট কৰে ভাল লাগিলে আৰু নতুন নতুন গান আহি আছে 2013 বহুত আহি আছে অলপ কাম আছে সেইদিনাখনো হয়তো ভিডিঅ' পাবও পাৰে যদি আহিবলৈ চান্সটো পাওঁ আহিবা ঠিক আছে আমাক সুন্দৰ বুক পালোঁ মানে আজি ফিউজনৰ চৰিত্ৰ ঘৰ ভৰি দিছে হয়তো কি ক'ব ইয়াক পোনপ্ৰথমে মই ষ্টুডিঅ' ফিউজন আজি 14টা বছৰ হৈছে বহুত শুভেচ্ছা জনাইছোঁ লগতে আপোনালোকেও যেনেকৈ মৰম চেনেহ দি আছে ৰাজীৱদাৰ ষ্টুডিঅ' ফিউজনত তেনেকৈ অনাগত দিনতে মৰম চেনেহ দি থাকিব ধন্যবাদ তোমাৰ চেনেলটোৰ নাম কি সমীৰণ দাস হা সমীৰণ দাস আৰু এই ভাইটি সমীৰণ দাসৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গতিকে ইমানখিনি আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক এটা ধামাকা ভিডিঅ' আহি আছে বাই বাই জয় হিন্দ বুলি কেনেকৈ মাতোঁ পুৰণি প্ৰেমিকাকে বুলি কেনেকৈ মাতোঁ পুৰণি প্ৰেমিকাকে প্ৰীতি নামৰ